হেল্ল' গাইজ, কি খবৰ? সকলোৱে ভালে আছেনে বাৰু? মই আহিছোঁ সকলোকে মোৰ ইউটিউব চেনেলে ৱেলকাম জনাইছোঁ। আৰু আজি ৰাতিপুৱাই ভিডিঅ' বনাওঁ বুলি ল'লোঁ। আৰু কিমান দিনৰ নহয় আৰু কিমান বছৰৰ মূৰত আজি ভিডিঅ' বনাব লৈছোঁ, মানে প্ৰায় 2 বছৰ ব্লগ বনোৱা নাই। আকৌ ভাবিছোঁ ব্লগ নতুনকৈ ষ্টাৰ্ট কৰোঁ, আকৌ বনাম আৰু লাহেকৈ এতিয়া বনাবলৈ বুলি লৈছোঁ কিমান পাৰোঁ। তাৰপিছত এতিয়া কি বনাম তাকে এতিয়া নাহিছে পটককেনে, তাকে এতিয়া চাই লওক আৰু এতিয়া আকৌ ভিডিঅ' বনাবলৈ লৈছোঁ। আৰু চাই থাকক কি বনাওঁ আজি। আৰু মানে এনেকৈ ভিডিঅ'বোৰ বনাই দিলে মানে পিছত মানে সেই বহুত দিনৰ মূৰত চাই ইমান ভাল লাগে নহয় নিজকে, মানে কি হৈছিলে এতিয়া গম পোৱা যায় ন। সেইটো কাৰণে সেইবুলি আৰু ভিডিঅ'টো বনাই মেলি মানে ইউটিউবতে সাঁচি পেলাই থৈ দিওঁ আৰু এটা মেমৰি হিচাপত, মানে ডায়েৰী নিচিনাকৈ। তাৰপিছত সেয়াই আৰু চাই থাকিব পিছত, মানে নিজকে ভাল লাগে তাৰমানে। আজি এতিয়া ভিডিঅ' বনাইছোঁ নহয়, এতিয়া এবছৰ পিছত যদি এইটো ভিডিঅ' যদি চাওঁ নহয় ভাল লাগে। আৰু সেই মুনু দেখিছে কি কৰি আছে? মুনু চাওঁ, এইটো আমাৰ মুনু অকণমান ডাঙৰ হ'ল কিন্তু দেই, সেই তেতিয়া 2 বছৰত কিন্তু বহুত ডাঙৰ হ'ল। চাওঁ অকণমান চেহেৰাটো দেখাই দিয়া। ই নেদেখাইছা, এতিয়া লাজ কৰিছে সি। এই আহা ভিডিঅ' বনাম আহা। আকৌ কি কয় 2 বছৰ পিছত ই বহুত ডাঙৰ হ'ল, চাব দেই, ভালকৈ দেখাম মই পিছত। আৰু ই মানে ভিডিঅ'টো তেনেকৈ নোলায়, ইয়াক মনে দেখাম দেই, মনে ভিডিঅ' কৰি থৈ দিম। ই ডাঙৰ হ'লে চাব মই যে কেনেকুৱা আছিলোঁ সৰুতে। আৰু ইয়াৰ মানে সৰুতে ইয়াৰ লুকাই চাই আছে। সৰুতে এটা মাতটো বেলেগ আছিলে, এতিয়া ডাঙৰ মাত ডেকা মাত ওলাইছে আৰু তাৰ মাত ঘলঘলীয়া হৈ মানে এতিয়া আকৌ ভাল হৈছে। 2দিনমান হ'ল আৰু কেইদিনমানৰ আগত তাৰ মাত একদম ঘলঘলীয়া, শুনিবই নোৱাৰি, একদম ঘলঘলাই থাকিছিলে। আৰু এতিয়া লাহেকৈ অলপ ঘলঘলীয়াৰ পৰা অকণমান ঠিক হৈছেগৈ। এইটো লুকাই চাইছে, ক'ত গ'ল পাবলৈ হৈছে তোৰ। মোবাইল পেলাবলৈ আহিছোঁ। চাই থাকক। এইফালে আমাৰ বাইদেউ স্কুল ওলাইছে দেই। আজি কি আছে? এক্সাম আছে ন, হিন্দী এক্সাম আছে। আৰু এইফালে পূৰা বৰষুণ দি আছে, এইফালে বৰষুণ দি আছে। টুকটুকি আহিবৰ কাৰণে আহিব এতিয়া, আমি ৰখি আছোঁ টুকটুকিলৈ। বৰষুণ দিছে আৰু বৰষুণত মোৰ ফুলবোৰ গোটেই অৱস্থা নাইকিয়া হৈছে, গোটেই হাবি জংঘল হৈ গৈছে। এয়া ফুল ফুলিছে, এইকেইজোপা বৰষুণত দি থৈছোঁ। এইযোৰ অকণ ফুলিছে আৰু বাকীখিনি এয়া। এইফালে আমাৰ বৰষুণত তিতি দোকানৰ পৰা আহিছে, ছাতি বেগেটা বেগেটি কৰি লৈ। এইফালে আমাৰ জিকা ছিঙিছে দেই আজি। এয়া জিকা, এইবোৰ এই আৰু লাগি আছে এইবোৰ জিকা। এইটো জাতিলাও, এইটো কোমোৰা হয়, জাতিলাও নহয়। কালি জাতিলাও এটা ছিঙিলোঁ। ভোট জলকীয়াখিনি শেষ হ'লগৈ আৰু। এয়া আৰু আজি জিকা ইমানকেইটা পালোঁ। এইফালে এজোপা ফুল ফুলিছে। এইফালে আমাৰ বাৰীখন, এয়া বৰষুণৰ বতৰ, এয়া এজোপা ফুল ভিতৰতে ফুলিছে। তাৰপৰা এইজোপা বেগন বুলি আকৌ নতুনকৈ ফুলিবলৈ ষ্টাৰ্ট কৰিছে। এইফালে আমাৰ মুনু গ'লোঁ। আমাৰ পিটনীয়া এতিয়াও ফুলি আছে, দেখিছেনে? এইবোৰ একেবাৰে শেষৰ পিটনীয়া। এয়া চব পিটনীয়া এতিয়াও ফুলি আছে আমাৰ। আৰু এইফালে আজি সৰু দনিকণা পুঠি পালে। এয়া জিকাৰ লগত আৰু এয়া মাছ ভাজিম। এয়া সৰু পুঠি মাছ বৰষুণৰ পানীত। স্কুলৰ পৰা আহি টিভি চাইছে দেখোঁ। এইফালে টিভি চাইছে কেনেকৈ, এয়া শুই টিভি চাইছে। ছোৱালীজনী শুই। আৰু এইফালে এতিয়া মই পিছবেলা হ'ল, এতিয়া আজি মানে গোলাঘাটৰ পৰা বাবা আহি আছে, আৰু সেইটো কাৰণে এতিয়া মই ৰুটি বনাব লৈছোঁ। এতিয়া গধূলি পৰততো ভাত নাখাব, সেইকাৰণে এতিয়া মই ৰুটিকে বনাওঁ বুলি ভাবিছোঁ। আৰু এইবোৰ ইগনৰ কৰিব দেই, গোটেই খেলেং মেলেং হৈ আছে। গুড ইভিনিং। আৰু এতিয়া ধুনীয়াকৈ চবকে ৰুটি চুটি বনাই খোৱালোঁ, আৰু গা পা ধুই চাকি তাকি জ্বলাই, আৰু এতিয়া এই নিজে ৰুটি আৰু এই গাখীৰ খাব লৈছোঁ। এতিয়া খাই লওঁ ৰুটি আৰু গাখীৰ। আৰু এইফালে আৰু আজিকালি মানে ভিডিঅ' বহুত দিন বনোৱা নাই যে, মানে পাহৰি থকা ভিডিঅ' বনাবলৈ যে পাহৰিয়ে গৈছোঁ। আকৌ পটককৈ এতিয়া মনত পৰোঁতে বোলো কৰি লওঁ অলপমান।
বাবা আহিলে, বাবা আহি এয়া আম লৈ আহিছে। এয়া ঘৰৰ মিঠা, বহুত মিঠা, খাই ভাল লাগে। আৰু এইফালে বিলাহী, টেঙা আৰু এইবোৰ তলত আলু লৈছে। তাৰপৰা এতিয়া ওলাই গৈছে অলপমান বজাৰ ফালে। সেইকেইটা আমাৰ টিভি চাই শেষেই হোৱা নাই। ঐ এইটো টিভিতে মাৰিবগৈ মুনু, মুনু টিভিতে মাৰিবগৈ এতিয়া। এইজনী তলৰ পৰা ওপৰত আহিলা যেন তেন, হ'লে বেছি কৰি দেখায় অকণমান।